जिसे आमी डिसि अफिस हेई ओपरत आलोचना होइसे डिसि अफिसके जदि आमी एनवायरनमेंट जदि आमी बचाई থাকিব হলে जिखिनि पिजिआर ভিজিআर আছে সেইটোতো আমি এডিকশন কৰিব লাগিব কিন্তু যেহেতু বহুত লোক বাখাবা কৰি আছে ইমিডিয়েট কৰাটো সম্ভৱ নহয় বুলি ডিসি মেমে তো আমাক সরি কমিশনার মেম উপায়ুক্ত মেমে কৈছে কিন্তু হেতু যদি তাত আমি এডিকশন কৰি কৰা হ'ব তেওঁলোকক কিবা কিছু এটা অল্টারনেটিভ উপায় বা রিহ্যাবিলিটেশন এটা ব্যবস্থা কৰিব লাগিব বুলি মেমে আমাৰ উপায়ুক্ত মেমে কৈছে তো হেহে একেদিনতো এডিকশনটো সম্ভৱ নহব যেহেতু বহুত লোক বহি আছে কিন্তু আমি পিজিআর ভিজিআর যেহেতু এনভায়রনমেন্টৰ ৰক্ষা पर्यावरण रक्षार কাৰণে কৈছে যদি তেওঁলোক যিসকল তাত বাসবাস কৰি আছে তেওঁলোকক যদি কিবা এটা অল্টারনেটিভ উপায় যদি কৰি দিয়ে আমি সাপোর্ট কৰো আজি আপোনালোকক আকস্মিকভাৱে অতি সোনকালে ফটককে মাতি দিয়া পিছত আপোনালোক অহাৰ কাৰণে ধন্যবাদ আজি আমি আপোনালোকক কাৰ্বি আংলং ভোজপুৰী সমাজ হৈ আপোনালোকক মাতিছো যে যোৱাকালি খেৰণী যিখিনি ঘটনা হৈছে প্ৰটেষ্ট কৰা এছডিসি আৰু কেএছৰ সদস্যসকলৰ ওপৰত যি দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছে আমি এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা জনাও লগতে যিসকল দুষ্কৃতিকাৰী বা সংগঠন এই কাৰ্যত লিপ্ত আছে আমি আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনক অনুৰোধ জনাও যে তেওঁলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়া ব্যৱস্থা কৰক আৰু আমি আজি এটা ডিসি লগ এটা শান্তি মিটিং এটা হৈছে আৰু আমি গম পাইছো যে এতিয়ালৈকে 25 জনকে লোকক দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লগতে যিমান এই 25 জন বাহিৰে আৰু যিসকল লোকে বা সংগঠন এই কাৰ্যত লিপ্ত হৈছে সবকে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়া আহ্বান জনাও আমি কাৰ্বি আংলঙত চিৰ শান্তি বহুত বছৰ পিছত শান্তি এটা বাস কৰিছিলে আৰু এই তেওঁলোকৰ দুষ্কৃতিকাৰীৰ কাৰ্যকলাপত যি শান্তি অলপ সময় কাৰণে ব্যাধিত হৈছে সেইটোৰ কাৰণে আমি দুখিত আৰু লগতে যি বিভিন্ন দল সংগঠনক আমি আহ্বান জনাও যে শান্তি ৰাখি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাও আৰু সকলোৱে মিলি মিডিয়া বন্ধু জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন সকলোৱে মিলি যাতে কাৰ্বি আংলঙৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখে সেইটোৱে আহ্বান জনাও শেষত কাৰ্বি আংলং ভোজপুৰী সমাজ সদায় কাৰ্বি আংলঙৰ শান্তি সম্প্ৰীতি উন্নয়নৰ কাৰণে কাম কৰি গৈ আছো আৰু কাম কৰি যাম হেহে যেতিয়া শান্তি হ'ব তেতিয়াহে উন্নয়ন হ'ব হেহে সকলোৱে এই ঘটনাক তীব্ৰ গৰিহণা দিছে আৰু এই ঘটনাক নিন্দা কৰিছে যদি শান্তি সম্প্ৰীতি বজাই থাকিবলৈ আহ্বান জনাও এই আমাৰ ভোজপুৰী কাৰ্বি আংলং ভোজপুৰী সমাজৰ সকলো ৰাজ্য দল সংগঠন সকলোকে নিবেদন জনাও সমগ্ৰ অসমত মেট্ৰিক পৰীক্ষা HSLC পৰীক্ষা আৰম্ভ হৈছে আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা উচ্চতৰ মাধ্যমিক পৰীক্ষা চলি আছে এই যিখিনি এতিয়া বন্ধ চলি আছে গাড়ী যান বাহন ব্যাধিত হৈছে ছাত্ৰ ছাত্ৰী যাতে কষ্ট নাপায় পৰীক্ষাত যেন কোনো বাধা নহয় ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীক পৰীক্ষা দিয়া অহা যোৱা কোনো বাধা নহয় সেই কাৰণে আমি ভোজপুৰী সমাজ আৰু সকলো ৰাইজৰ হৈ সকলো দল সংগঠনক আহ্বান জনাই যে তেওঁলোকে পৰীক্ষা যেন কোনো বাধা নাপায় সেইটো বুলি